হেল্ল' বন্ধু বান্ধৱীসকল, শুভ দুপৰীয়া। কি খবৰ আপোনালোকৰ জনাবচোন। আজি গৰম কেনেকুৱা সেইটো জনাব। দেখিছেনে গৰম বহুত। এইপিনে ছোৱালীজনী স্কুললৈ বুলি আনিছিলোঁ। বহি বহি আমনি লগাৰ বাবে ভাবিলোঁ স্কুলত থকা টাইমটো কিনো কৰিম, বহি আছোঁ। ছুটি হ'বলৈ বহুত সময় আছে, 2:30মান বজাত ছুটি দিব। আৰু আমাৰ ঘৰৰ এয়া দেখিছেনে ওচৰতে, বেছি দূৰ নহয়, স্কুলৰ একেবাৰে ওচৰতে। আজি মঙলবাৰ বজাৰ বহিছে। ভাবিলোঁ ঘৰৰ কিছু লাগতিয়াল বস্তু, নিজৰ ৰান্ধনীশালৰ কিবা কিবি বস্তু কেইটামান নাইকিয়া হৈ আছে আৰু ভাবিলোঁ তাৰে বস্তু অলপ বজাৰ কৰি লওঁ। বহুত গৰম। স্কুটি চলাই আহিছিলোঁ, স্কুটিখনো অকণমান বেয়া হৈ আছিলে, বনাই ল'লোঁ আৰু পানী অকণমান খাই লৈছোঁ। ইয়াত দেখিছেনে। আৰু বাকী এতিয়া বজাৰ কৰিব লাগিব। এইপিনে ডেগিত এয়া মোনা সোমাই আছে, পইচা কেইটকামান আনিছোঁ, বেছি নহয় বাৰু, সৰু সুৰা বস্তু কেইটামান ল'ব লাগিব। আৰু ৰ'বচোন বাকী বস্তুবিলাক কিনো লওঁগৈ। আজি বজাৰখন অকণমান আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। আৰু দেখিছেনে এইখিনিতে এয়া গাড়ীখন ৰাখি ল'লোঁ আৰু এইপিনে এতিয়া বজাৰলৈ বুলি যাওঁ। ব'লকচোন আজি বজাৰৰ বস্তুবিলাক অকণমান দেখুৱাই দিওঁ আপোনালোককো। আমাৰ পৰা ষ্টাৰ্ট কৰিছোঁ এয়া বজাৰ। আৰু এইপিনে দেখিছেনে, গোটেইখন পকা পকা আম উলিয়াই থৈছে, আম। আৰু এইপিনে আদা, আৰু দেখিছেনে এইপিনে আদা লৈ লৈছোঁ। আৰু এইপিনে দেখিছেনে এয়া মাছৰ বজাৰ। দুটা ল'লে 50 টকা, দুটা ল'লে 50 টকা, দুটা ল'লে 50 টকা। কেনে কৈছা তুমি? এটা লৈ যোৱা হৈছে না কি বস্তু হয়? বন্ধু বান্ধৱীসকল, ইমান গৰম কৈছোঁ নহয়, ইমান গৰম। একদম গৰমত বহুত কিবা কিবি লাগি গৈছে। গাটো কেনেকুৱা লাগিছে নিজে ক'ব পৰা নাই, ইমান গৰম। আজি কি খাম কি নাখাম লাগি গৈছেগৈ, উপায় নাই। আৰু দেখিছেনে বজাৰ কৰি হৈ গ'ল। এয়া মোনাত আৰু নধৰেগৈ আৰু যিকেইটা বস্তু পাইছোঁ আনিছোঁ। আৰু কিনো বজাৰ কৰিলোঁ আপোনালোকক ঘৰতে গৈ ভিডিঅ'টি কৰি দেখুৱামগৈ বাৰু। এতিয়া মই ঘৰলৈ বুলি গৈ লওঁ আৰু ছোৱালীজনীকো আনিবগৈ লাগে। ছোৱালীজনী কলেজ ছুটি হ'বলৈ হৈছে। আৰু এতিয়া গৈ পিনে কি আনিলোঁ আপোনালোকক ঘৰত দেখুৱাই থাকিমগৈ। ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু মই ঘৰ পাই গ'লোহি। আৰু এইপিনে দেখিছেনে এইটো মোনা ভৰ্তি হৈ গ'ল। আৰু এইপিনে খৰাহি এটা আনিলোঁ, ডেকিত বস্তু অলপ আছে, এইটো উলিয়াই লওঁ। আৰু কিনো আনিলোঁ আপোনালোকক মই দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টি। আৰু আজি বজাৰ সেইপিনে দেখিছেনে, প্ৰথম খৰাহিটোৰ পৰা আৰম্ভ কৰোঁ। এয়া পিঁয়াজ আনিলোঁ। আৰু এয়া দেখিছেনে মানুহজনৰ বাবে ধপাত। তাৰপাছত এইটো কাৰ কাৰ প্ৰিয় জনাবচোন। এইটো কি হয় চিনি পাইছেনে বাৰু? এয়া দেখিছেনে মেটেকা শাক আনিছোঁ। এই বজাৰত আজি পাইছিলোঁ মেটেকা শাক। মেটেকাৰ লগত খাবলৈ গাহৰি মাংস ভাল, কচ মাছ ভাল। কিন্তু কি কৰিব, আমাৰ ঘৰত বেমাৰী আছে যে খাব নোৱাৰি, সেইটো কাৰণে অকল মেটেকাই খাব লাগিব আৰু ভাজি বনাই। আৰু এইপিনে দেখিছেনে কোমোৰা এটা আনিলোঁ। আৰু দৈ গাখীৰ ভৰাই থৈছিলোঁ ঘৰত খাবৰ বাবে গুড় আনিলোঁ। আৰু এইটো ভোট জলকীয়া। তাৰপাছত এইপিনে দেখিছেনে পটল লৈ আহিছোঁ। আৰু এয়া পিঁয়াজ। আৰু এয়া দেখিছেনে ইয়াত সোমাই আছে গা ধোৱা চাবোন, হালধি আৰু বুট। এয়া দেখিছেনে ভীমবাৰ, বুট আৰু এয়া দালি আৰু ধোৱা মগু, গোটেইখিনি ইয়াতে সোমাই আছে। তাৰপাছত এইপিনে নহৰু আনিছোঁ। আৰু এইপিনে দেখিছেনে শুকান মাছ। তাৰপাছত এয়া চাহ খাবৰ বাবে এয়া মিঠাই লৈ আহিছোঁ। তাৰপাছত আলু আৰু আজি বজাৰ এয়াই। আজি মঙলবাৰ বজাৰ এয়াই। বাৰু তেনেহ'লে আজিলৈ মোৰ ভিডিঅ'টি ইমানেই। বাই বাই।